ওয়েলকাম টু গ্ৰো আপ অসম। ৰাতিৰ পিছত যেনেকৈ দিন আহে, নদী থাকিলে যেনেকৈ পাৰো থাকে, ঠিক তেনেকৈ জীৱনত অহা যিকোনো বিপদ সমস্যাৰ সমাধান থাকিবই, মাথো বিচাৰিব জানিব লাগিব। এই কাহিনী এনে এজন সাংঘাতিক এলেহুৱা মানুহৰ, যিজনে সকলো কামেই কৰিবলৈ টান পায়, কিন্তু কাম নকৰাকৈয়ে বহুত টকা ঘটাৰ লোভ কৰে। তেওঁৰ নাম আছিল বুধিন। তাৰ কাম বন নাই, বেকাৰ চৰিত্ৰ দেখি এদিন তাৰ ককাকে ক'লে, হেৰৌ বুধিন, তোকতো কষ্ট নকৰাকেহে টকা লাগে, তেন্তে এটা কাম কৰ। সেই গাঁওখনৰ সিমূৰত এখন জংঘল আছে, তাতে এজন যাদুকৰ থাকে। তেওঁৰ ওচৰত গৈ যাদুবিদ্যাটোকে শিকি আগুৱাই যা। কথাটো শুনি সি ভালেই পালে, ভাবিলে এইটো কাম কিন্তু ভাল হ'ব। সেইবুলি ভাবি সি পিছদিনা যাবলৈ ওলাল। গৈ থাকোঁতে বাটত সি এজন বুঢ়া মানুহ লগ পালে আৰু তেওঁ সুধিলে যে সেই জংঘলখনত যাদুকৰ এজন থাকে, কথাটো সঁচা নেকি? তেতিয়া তেওঁ ক'লে, হয়, বৰ ভাল যাদুকৰ এজন থাকে, আৰু কিছু দূৰ গ'লেই লগ পাবা। কিন্তু সেই জংঘলখনত এটা বাঘ আছে, অলপ চাই চিতি ভালকৈ যাবা। কথাষাৰ শুনাৰ পিছতেই তাৰ মনটো কিবা ভয় ভয় লাগিব ধৰিলে। তথাপিও আহিলোঁ যেতিয়া যামেই বুলি মনতে থিৰাং কৰি লৈ সি আগবাঢ়িল। আৰু কিছু দূৰ গৈ সি যাদুকৰজনৰ ওচৰ পালেগৈ আৰু সকলো কথা বিপৰী কৈ ক'লে যে মই যাদু শিকিম। যাদু শিকিবা, ঠিক আছে, তেন্তে প্ৰথমতে এটা কাম কৰা, যাদুকৰজনে ক'লে। ইয়াৰ পৰা অলপমান দূৰ গ'লেই এটা কুঁৱা পাবা, তাত গৈ তুমি গা পা ধুই আহা। যাদুকৰজনৰ কথা মতে সি গা ধুবলৈ বুলি ওলাই গ'ল। অলপ দূৰ গৈ সি হাবিৰ মাজত বাঘটো শুই থকা দেখা পালে। সেই বাঘটো তাৰ ভৰিৰ খোজৰ শব্দ শুনি সাৰ পালে আৰু বুধিন ভয়তে কঁপি কঁপি চিঞৰি দৌৰিব ধৰিলে। সেই বাঘটোও তালৈ বুলি চোচা ল'লে। সিও যিমান পাৰে সিমান তৰা নৰা ছিঙি দৌৰিব ধৰিলে। খেদি থাকোঁতে সেই সময়ত যাদুকৰজন দৌৰি আহি বুধিনৰ হাতত থকা মোনাটো বাঘটোলৈ দলিয়াই দিলে, আৰু বাঘটোও মোনাটো কামুৰি লৈ আঁতৰি গুচি গ'লগৈ। তেহে বুধিনৰ উশাহটো যেন ঘূৰি আহিল। তাৰপিছত যাদুকৰজনে বুধিনক সুধিলে, তুমি সেই মোনাটোত কি লৈ আনিছিলা? তেতিয়া সি ক'লে, মোক গাঁৱৰ মানুহে কৈছিল আপুনি বোলে মাংস খাই খুব ভাল পায়, সেইবাবে আপোনাৰ বাবে মোনাটোত মাংস লৈ আনিছিলোঁ। তেতিয়া যাদুকৰজনে ক'লে, অ', কথা সেয়াহে আচলতে, বাঘটোৱে তোমাক খেদি অহা নাছিল, তুমি অনা মাংসখিনিৰ পিছতহে দৌৰিছিল। আহা তেন্তে যাদু শিকোঁগৈ। তেতিয়া বুধিনে ক'লে, নাই, নালাগে যাদুকৰ ডাঙৰীয়া, খন্তেক সময়ৰ আগত হৈ যোৱা ঘটনাটোৱে মোক জীৱনৰ যাদুকে শিকাই দিলে। কিয়নো মই সদায় সমস্যাৰ পৰা ভয় কৰি পলাই ফুৰোঁ, কিন্তু কেতিয়াও সমস্যাটোৰ কিবা সমাধান ওলাব নেকি তাক বিচাৰিব চেষ্টা নকৰোঁ। যিটো ভয়ে মোক আজিলৈকে আগবাঢ়িব দিয়া নাই। পিছে আজিৰ পৰা মই সলনি হ'ম। মানুহৰ জীৱন যিহেতু সমস্যাটো আহিবই, অহা সমস্যাবোৰলৈ ভয় নকৰি সন্মুখত থিয় দি এজন যোদ্ধাৰ দৰে মই আগবাঢ়ি যাম। সেইবুলি কৈ সি যাদুকৰজনক বিদায় দি ঘৰলৈ বুলি বাট ল'লে। শেষত গৈ এলেহুৱা বুধিনে বাৰু কথাবোৰ বুজি পালে। পিছে আশা কৰোঁ আপুনিও বুজি পাইছে। সমস্যাটোক ভাবি বেছি সময়, শক্তি, গুৰুত্ব দি থাকিলে লাহে লাহে সমস্যাটোহে ডাঙৰ হৈ যাব, আৰু আমাৰ উন্নতি, আগুৱাই যোৱাত বাধাহে আহি পৰিব পাৰে। সেয়েহে আহা, আমি আজিৰ পৰাই সমস্যাতকৈ সমাধানৰ গুৰুত্ব দি নিজৰ লগতে মা দেউতাৰ বাবে, আপোন ঘৰখনৰ বাবে আগবাঢ়ি যোৱা। শেষতে প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই গ্ৰো আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।